নমস্কাৰ, মই হুছেইন এটি বিহেভ ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল কেতিয়াবা দেখা যায় যে তেওঁলোকে লিখাত অলপ হাতৰ আখৰখিনি অলপ বেয়া হয়। তাৰ বাবে আমি এটা এক্টিভিটি কৰিব পাৰোঁ তেওঁলোকক লৈ পেলাই। আমি কি কৰিব পাৰোঁ, মাজে সময়ে ছাত্ৰ ছাত্ৰীসকলক বোকা দি কিবা বস্তু বনাবৰ কাৰণে দিব পাৰোঁ। বোকা দি তেওঁলোকক যদি আমি কিবা বনাবৰ কাৰণে দিওঁ, তেওঁলোকে কি কৰিব, ধুনীয়াকৈ বস্তুখিনি বনাব, নিজে নিজে ভাবি ভাবি যি ইচ্ছা তাকে বনাবৰ কাৰণে দিব লাগে। তাৰ ফলত তেওঁলোকৰ কি হ'ব, হাতৰ সূক্ষ্ম পেশীৰ বিকাশ হ'ব, আৰু সূক্ষ্ম পেশীৰ বিকাশ হ'লে কি হ'ব, তেওঁলোকে লিখা কাৰ্যটো অলপ ধুনীয়াকৈ তেওঁলোকে কৰিব পাৰিব। তো বলক আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ, কাৰণ আমি কেনেকৈ স্কুলত এক্টিভিটিসমূহ কৰাওঁ সেই বিষয়ে এই ভিডিঅ'টিত আপোনালোকে বিতংভাৱে দেখিব পাৰিব। পঢ়িবলে যাম, শিকিবলে যাম, আখৰ শিকি ভাষা বুজি নিপুণ হ'ম আমি জ্ঞানেৰে কৰিম। অ আ ক খ গাম আমি 1 2 3 4 শিকি, পঢ়ি শুনি বুজি পৃথিৱী জ্ঞানেৰে চিনি। আমাৰ বিদ্যালয়ত আজি পৰীক্ষাৰ শেষৰ দিন। ল'ৰা ছোৱালীসকলৰ হাতৰ কাম, হস্তকলা তেওঁলোকে আৰম্ভ কৰিছে। বোকা দি পেলাই বিভিন্ন ধৰণৰ বস্তু বাহিনী তেওঁলোকে বনাই আছে। আজি স্কুলতে বনাই আছে। আমাৰ ছাৰ বাইদেউসকলে দেখুৱাই আছে কেনেকৈ বনাব লাগে। ধুনীয়া ধুনীয়া বস্তু ল'ৰা ছোৱালী এতিয়া বনাব। আমি হস্তকলা হিচাপে আমি এইটো ৰাখিছিলোঁ আজি কাৰ্যসূচী। ল'ৰা ছোৱালীসকলৰ এয়া চাওক, আপোনালোকে বনাই আছে, ধুনীয়াকৈ আৰম্ভ হৈছে। এইটো ফুল বনাই আছে চাগে ন? ভাল লাগিছে নাই বনাই? ভাল লাগিছে নাই? ৰুজিনাই হাঁহ বনাই আছে ধুনীয়াকৈ। ঠিক আছে, ভাল হৈছে। ভাল লাগিছে না বনাই? ভাল লাগিছে নাই? ঠিক আছে। ইয়াতে কি বনাই আছে? কি বনি আছে? কেইটা গৰু বনাই আছে। বঢ়িয়া। এইটো কোনোবা পদুম ফুল বনাইছে ন? কি বনাইছে? পদুম ফুল? ভাল হৈছে, ভাল হৈছে। তুমি কি বনাই আছা? পদুম ফুল বনাই আছা নেকি? মাটিৰ বাচন বৰ্তন বনাই আছে। ঠিক আছে, এচিনেও বনাই আছে। চবেই মোটামুটি বনাই আছে। আমাৰ বাইদেউ দেখুৱাই আছে ধুনীয়াকৈ কেনেকৈ বনাব লাগে। ভাল হৈছে। আজি ভাল লাগিছে নাই তোমালোকৰ? ভাল লাগিছে নাই? এনেকৈ আমি বস্তু বনাই থাকিব লাগিব, হয়নে? নিজে নিজে বনাই থাকিব লাগিব। ঠিক আছে, এইটো আমাৰ পৰীক্ষাৰ এইটো হাতৰ কাম হিচাপে আমি লৈছোঁ তোমালোকৰ ফালৰ পৰা, হয়নে নহয়? কাৰটো ধুনীয়া হয়, সেই হিচাপত নম্বৰ হ'ব তোমালোকৰ। বনাই থাকা, ধুনীয়াকৈ বনাই থাকা। পিছত চাবোন আছে কলৰ পাৰত, চাবোনেৰে হাত ধুবা ভালকৈ চবেই। প্ৰত্যেকেতো যাৰটো ভাল হয় বহুত ধুনীয়া হ'ব না, হয়নে নহয়? আমি প্ৰত্যেকৰে নাম লিখি লিখি এইটো স্কুলত জমা ৰাখি থৈ দিম। ঠিক আছে? ধুনীয়াকৈ। এইটো আমাৰ এইটো চালমা পাৰ্টিয়ে বনাই আছে। কিবা কিবা বনাই আছে না? খালি বোকা কালি হেৰি কৰি আছা? 5ৰ ল'ৰা ছোৱালীও ধুনীয়াকৈ বনাইছে। ঠিক আছে। এইটো কোন আছে? ধুনীয়া হৈছে, ধুনীয়া হৈছে। এইটো হাঁহ বনাই আছে নে মৰা চৰাই? ঠিক আছে, হ'ব, ভাল হৈছে। এতিয়া সিহঁতে পানী চানী লৈ লৈছে, একেবাৰে ধুনীয়াকৈ বনাই আছে।